নমস্কাৰ পুনৰ আহিছো আপোনালোকৰ মাজলৈ এটি নতুন কাহিনী লৈ কাহিনীটো শেষলৈকে শুনিব বুলি আশা কৰিলো কিয়নো কাহিনীটোৰ শেষত আমি আমাৰ জীৱন সম্পৰ্কে বহুত ডাঙৰ শিক্ষা এটি পাম কাহিনীটো হৈছে এনেকুৱা এজন মানুহৰ যিয়ে নিজৰ জীৱনটোক লৈ বহুত অশান্তিত আছিল তেওঁ প্ৰতিটো সময়তে নিজকে নিজে গালি পাৰি থাকিছিল যে কি জীৱন পালো মই সকলো সমস্যাই কেৱল মুখহে পায় সকলো দুখে মুখহে আগুৰি ধৰে এদিনাখন তেওঁ এনেকৈ নিজকে নিজে গালি পাৰি আছিল যে কি যে কপাল লৈ মই জন্ম পালো য'ত কেৱল দুখ আৰু ঠিক সেই সময়তে এটা ঈগল চৰায়ে এডাল গছৰ ওপৰত বহি নিজে শিকাৰ কৰি অনা চৰাই এটি আনন্দ মনেৰে খাই আছিল মানুহজনে যেতিয়া ঈগলটোক দেখিলে তেতিয়া তেওঁ ক'লে বাহ কি সুন্দৰ জীৱন ইয়াৰ কিমান ধুনীয়াকৈ ই জীৱনটো উপভোগ কৰি আছে না খোৱা লোৱাৰ টেনচন আছে না পিন্ধা উৰাৰ টেনচন আছে না আন কিবা সমস্যা আছে আৰামত শিকাৰ কৰে মুকলি আকাশত কেতিয়াবা ইফালে যায় কেতিয়াবা সিফালে যায় গোটেই দিন আনন্দ মনেৰে উৰি থাকে আসল জীৱনটো আসল লাইফটো ইয়ে জীয়াই আছে এনেকৈ কৈ মানুহজনে মনতে ভাবিলে যদি ময়ো ঈগল চৰাই হলোহেঁতেন তেতিয়া মোৰো কোনো সমস্যা নাথাকিল হয় কোনো দুখ নাথাকিল হয় তাৰ পিছত মানুহজনে ভগৱানক ক'লে হে ভগৱান ময়ো যদি ঈগল হলোহেঁতেন মোকনো কিয় আপুনি মানুহ হিচাপে জন্ম দিলে অলপ সময়ৰ পিছত আকাশত বিজুলী ঢেৰেকনি দিব ধৰিলে আৰু আকাশৰ পৰা এটা শব্দ আহিল আৰু সেই শব্দটো আছিল ভগৱানৰ তেতিয়া ভগৱানে ক'লে হে মানৱ মই যি শুনিছোঁ সেইটো সত্যনে তোমাক যিটো জীৱন দিয়া হৈছে তাক লৈ তুমি সুখী নহয় আৰু তুমি এতিয়া ঈগল হ'ব বিচৰা তেতিয়া মানুহজনে আচৰিত হৈ ওপৰলৈ চালে আৰু হাতজোৰ কৰি কয় যে হয় মই সঁচাকৈয়ে নিজৰ জীৱনটোক লৈ বহুত দুখী গোটেই সমস্যাই কেৱল মুখহে পায় তেতিয়া ওপৰৰ পৰা ভগৱানে আকৌ ক'লে যে হে মানৱ ভালদৰে চিন্তা কৰি চোৱা মই তোমাক বহুত সুন্দৰ জীৱন দিছোঁ তথাপিতো যদি তুমি এতিয়া ঈগল হ'ব বিচৰা মই তোমাক ঈগল বনাই দিম কিন্তু যদি মই তোমাক এবাৰ মানুহৰ পৰা ঈগল বনাই দিওঁ তাৰ পিছত তুমি হাজাৰ অনুৰোধ কৰিলেও মই তোমাক পুনৰ ঈগলৰ পৰা মানুহ বনাই তেতিয়া মানুহজনে লগে লগে উত্তৰ দিলে যে মোক কেৱল আপুনি ঈগল বনাই দিয়ক তাৰ পিছত মই কেতিয়াও ঈগলৰ পৰা মানুহ হ'ব নিবিচাৰিম মানুহজনৰ কথা শুনি ভগৱানে তাক ঈগল চৰাই বনাই দিলে তাৰ পিছত সি মুকলি আকাশত এবাৰ ইফালে এবাৰ সেইফালে আনন্দ মনেৰে উৰি ফুৰিলে তাৰ পিছত সি ভাবিলে বাহ কি সুন্দৰ জীৱন প্ৰকৃত জীৱন মই আজিহে পালোঁ এতিয়া না মোৰ কিবা সমস্যা আছে না কিবা দুখ আছে আসল লাইফ মোৰ গোটেই দিন আকাশত উৰি উৰি যেতিয়া সন্ধিয়া হ'বৰ সময় হ'ল তেতিয়া সি ভাবিবলৈ ধৰিলে যে মোক থাকিবৰ বাবেতো এটা ঘৰো লাগিব য'ত মই ৰাতি আৰাম কৰিব পাৰিম তাৰ পিছত সি এডাল এডালকৈ খৰি কঢ়িয়াই ধুনীয়াকৈ এটা বাঁহ সাজি ল'লে আৰু ৰাতি তাতেই শুলে আৰু ভাবিলে যে ৰাতিপুৱা উঠিয়েই চিকাৰো কৰিম আৰু আনন্দ মনেৰে আকৌ আকাশত উৰি ফুৰিম ৰাতিপুৱা উঠিয়েই ঈগলটোৱে চিকাৰ বিচাৰি ওলাই গ'ল আৰু আকাশত উৰি ফুৰিলে আৰু মনে মনে ভাবিলে যে মাটিত যদি মই চিকাৰ এটা দেখা পাওঁ তেতিয়া তাক মাৰি মই তাতেই খাই পেলাম কিন্তু সি বহুত দেৰি বিচৰাৰ পিছতো কোনো চিকাৰ দেখা নাপালে তাৰ পিছত সি এখন জংঘল দেখা পালে আৰু সি জংঘললৈ গুচি যায় আৰু ভাবিলে যে জংঘলত মই ভাল এটা চিকাৰ পাম কিন্তু গোটেই দিনটো জংঘলত ঘূৰিও সি কোনো চিকাৰ বিচাৰি নাপালে চিকাৰ বিচাৰি বিচাৰি গধূলি হৈ গ'ল আৰু সি হতাশ হৈ পুনৰ নিজৰ বাহলৈ গুচি গ'ল যাওঁতে বাটতে সি গছ এডালৰ ওপৰত বহি ল'লে আৰু তেতিয়াই সি বেমাৰী চৰাই এটা দেখা পালে আৰু চৰাইটো দেখি সি বেগেৰে উৰি গ'ল আৰু তাক মাৰি খাই পেলালে
তাৰ পিছত সি পুনৰ নিজৰ বাহলৈ উৰি যাব ধৰিলে আৰু ভাবিলে যে যি কি নহওক বেমাৰী হলেও যে চিকাৰ এটি খাব পালো। এনেদৰে ভাবি ভাবি সি নিজৰ থকা বাহ পালে আৰু নিজকে ক'লে যে অহাকালি ভাল চিকাৰ এটা কৰিম আৰু নিজৰ ভোগ গুচাম। পিছদিনা যেতিয়াই ৰাতিপুৱা হ'ল তেতিয়াই সি চিকাৰ বিচাৰি ওলাই গ'ল। বহুত দেৰি আকাশত ইফালৰ পৰা সিফাললৈ উৰিও সি কোনো চিকাৰ দেখা নাপালে। তাৰ পিছত সি পুনৰ জংঘললৈ গ'ল, কিন্তু তাতো সি কোনো চিকাৰ নাপালে। সন্ধিয়া হ'বৰ সময় হোৱা দেখি পুনৰ সি নিজৰ বাহলৈ বুলি উভতিল আৰু সি আজিও গছ এডালৰ ওপৰত বহি ল'লে। সি ভাবিলে যোৱাকালিৰ নিচিনা আজিও কোনোবা এটা বেমাৰী চৰাই পোৱা হ'লে ভাল আছিল, কিন্তু প্ৰত্যেকবাৰে সেই সুযোগ পাব জানো? এইবাৰ সি কোনো বেমাৰী চৰাই বা আন জন্তুও নাপালে। সি কিছু সময় ৰৈ পুনৰ নিজৰ বাহলৈ গুচি গ'ল আৰু আজি সি ভোকে পিয়াহে থাকিব লগা হ'ল। সি ভাবিলে ৰাতিপুৱা উঠিম আৰু উঠিয়েই চিকাৰ কৰিব যাম। ৰাতি যেতিয়া সি গভীৰ নিদ্ৰাত শুই আছিল তেতিয়া হঠাতে ধুমুহা আহিল, যি ধুমুহাই তাৰ বাহটো ক'ৰবাত পেলালে আৰু তাক উৰুৱাই নি ক'ৰবাত পেলালে। বতাহে উৰুৱাই নি তাক য'ত পেলাইছিল সেই ঠাইত জোঙা কাঠৰ টুকুৰা এটা পৰি আছিল আৰু সেই কাঠৰ টুকুৰাটোৱে তাৰ ডেউকাত বৰ বেয়াকৈ বিন্ধিলে। ধুমুহা অলপ কমাৰ পিছত বহুত জোৰকৈ বৰষুণ দিব ধৰিলে আৰু সি কিবাকৈ গছৰ সৰুং এটাত সোমালে। যেতিয়া ৰাতিপুৱা হ'বৰ সময় হ'ল তেতিয়া বৰষুণ কমিব ধৰিলে। বৰষুণ কমাৰ পিছত সকলোবোৰ একেই আছিল, কিন্তু ঈগলটো আগৰ দৰে হৈ থকা নাছিল। তাৰ ডেউকাখন বৰ বেয়াকৈ আঘাত হৈছিল। জোঙা কাঠৰ টুকুৰাটো তাৰ ডেউকাত সোমাই গৈছিল আৰু সি বহুত বেয়াকৈ দুখ পাইছিল। তাৰ উপৰিও সি আগদিনা একো খোৱা নাছিল। তথাপিতো সি চিকাৰ পোৱাৰ আশাত পুনৰ উৰিব ধৰিলে আৰু সি ভাবিলে আজি এটা চিকাৰ পোৱা হ'লে। অলপ সময় উৰাৰ পিছত তাৰ ভাগৰ লাগিল আৰু সি পুনৰ জিৰণি ল'ব ধৰিলে। ভোক পিয়াহৰ লগতে সি ডেউকাত পোৱা আঘাতৰ বাবে বেছি সময় উৰি থাকিব নোৱাৰিলে। কিন্তু তাৰ সমস্যা ইয়াতেই শেষ নহ'ল। সি যেতিয়া বহি আছিল তেতিয়া ক'ৰবাৰ পৰা কেইটামান কাউৰী আহি তাক দুৰ্বল হৈ থকা দেখিলে আৰু সিহঁতে তাক চাৰিওফালে খুটাব ধৰিলে। কাউৰীকেইটাই আগুৰি ধৰা দেখি ঈগলটোৱে অলপ সময় উৰে আৰু উৰি উৰি ৰৈ যায়। ঈগলৰ পিছে পিছে কাউৰীকেইটাও যায় আৰু পুনৰ তাক খুটাব ধৰে। তাকে দেখি ঈগলটোৱে বহুত কষ্ট কৰি আকাশৰ ওপৰলৈ উৰা মাৰে আৰু তাৰ পিছে পিছে কাউৰীকেইটাও উৰিব ধৰিলে। কিন্তু ঈগলটো ইমান ওপৰলৈ উৰি গ'ল যে কাউৰীকেইটাই এটা সময়ত ওপৰত অক্সিজেন নোপোৱা হৈ গ'ল আৰু সিহঁতে ঈগলৰ পিছা এৰি দিলে। আৰু এনেদৰেই ঈগলটোৱে এই সমস্যাটোৰ পৰা মুক্তি পায়। এনেদৰে আঘাতপ্ৰাপ্ত হৈ ভোকে পিয়াহে আৰু এদিন পাৰ হৈ গ'ল। তাৰ পিছত আৰু এদিন আৰু তৃতীয় দিনা যেতিয়া পৰে তেতিয়া ঈগলটোৰ অৱস্থা একেবাৰে বেয়া হৈ যায় আৰু সি গৈ চিকিৎসালয় এখনৰ ওপৰত বহি লয়। আৰু তাত বহি সি চিকিৎসালয়ত অহা যোৱা কৰি থকা ৰোগীবিলাকক চাই আৰু নিজকে নিজে কয় যে যদি মই আজি ঈগল নহৈ মানুহ হ'লোহেঁতেন তেতিয়া মই আজি চিকিৎসালয়ত গৈ চিকিৎসা কৰিব পাৰিলোঁ হয়, নাইবা কাৰোবাৰ সহায় ল'ব পাৰিলোঁ হয়, নাইবা ভিক্ষা হ'লেও খুজিলোঁ হয় যে মই ভোকত আছোঁ, মোক কিবা অলপ খাব দিয়ক, মোৰ শাৰীৰিক অৱস্থাও ভাল নহয়। কিন্তু আজি মই এনেকুৱা এটা কথা ক'ব নোৱাৰা চৰাই যিয়ে কাৰো আগত একো ক'ব নোৱাৰোঁ, কাকো নিজৰ দুখৰ কথা ক'ব নোৱাৰোঁ। এনেকৈ ভাবি সি তাতেই মৰি থাকিল। সি নিজৰ জীৱন ত্যাগটো দিলে, লগতে আমাক এইটো শিক্ষা দি গ'ল যে আপোনাক যেনেদৰে ভগৱানে বনাইছে আপুনি যেনেকুৱাই নহওক কিয় তাক লৈ দুখ প্ৰকাশ নকৰি সেইটোকে আৰু ভাল কৰিব চেষ্টা কৰক। এইবোৰ চিন্তা কৰি লাভ নাই যে যদিহে মই তাৰ নিচিনা হ'লোঁ হয়, যদিহে মোৰ তাত এইটো থাকিল হয়। আপোনাক যেনেকুৱা জীৱন দিছে সেই জীৱনটোকে আৰু ভাল কৰিব চেষ্টা কৰক। তাৰ উপৰি যদি আপুনি নিজৰ জীৱনটোক আনৰ লগত তুলনা কৰি কেৱল দুখ প্ৰকাশ কৰি থাকে তেতিয়া আপোনাৰ জীৱনত একো উন্নতি নহয়।
দুখ প্ৰকাশ নকৰি জীৱনত সফল হ'ব চেষ্টা কৰক। সমস্যাৰ দোহাই দি জীৱনটোক হেয় জ্ঞান কৰাতকৈ সমস্যাৰ সমাধান কৰিব শিকক। দেখিব আপোনাৰ জীৱনটো লাহে লাহে সুন্দৰ হৈ পৰিছে। যদিহে কাহিনীটি শুনি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।